সকলোকে নমস্কাৰ জনাইছো মোৰ অনুষ্ঠান ইটো হিটো বহুতলৈ বন্ধুসকল আজি 8 ছেপ্টেম্বৰ আৰু আজি হিয়াৰ আমঠু তথা আমাৰ হৃদয়ৰ স্পন্দন সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকা দেৱৰ 94 সংখ্যক জন্ম বাৰ্ষিকী যদিও কায়িকভাৱে তেখেত আমাৰ মাজত নাই তথাপিও আজি উপজা দিনটোত তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছো 1926 চনৰ 8 ছেপ্টেম্বৰত সদিয়াত জন্মগ্ৰহণ কৰা এইজনা প্ৰখ্যাত কণ্ঠশিল্পীয়ে 2011 চনৰ 5 নৱেম্বৰত ইহলীলা সম্বৰণ কৰিছিল জীৱনকালৰ সুদীৰ্ঘ 85 বছৰৰ বয়সত এইজনা প্ৰখ্যাত শিল্পীয়ে অসমীয়া সংগীতৰ কাৰণে যিখিনি কৰি গৈছে এয়া সৰ্বজন বিদিত অসমীয়া জাতিৰ কাৰণে তেখেতে বহু কিছুমান কালজয়ী গীত ৰচনা কৰি থৈ গৈছে আৰু কণ্ঠ নিগৰাই গৈছে যি গীতবিলাকে আজিও প্ৰতিজন অসমীয়াৰ মনত সাহস আৰু প্ৰেৰণা যোগাই আহিছে সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকা দেৱৰ প্ৰতিটো গীতৰ প্ৰতিটো শব্দৰ এক গভীৰ অৰ্থ লুকাই থাকে যিয়ে জাতিটোক একত্ৰিত হৈ সাহসেৰে জীয়াই থকাৰ এক শক্তি প্ৰদান কৰে এইজনা মহান শিল্পীয়ে গীতৰ মাধ্যমেৰে অসমীয়া জাতিৰ মাজত একতা আনিব বিচাৰিছিলে অসমীয়া জাতিৰ মাজত এক চেতনাৰ যি বান্ধোন সেই বান্ধোন সৃষ্টি কৰিব বিচাৰিছিলে আৰু সেই কথা তেওঁ গোৱা কিছুমান গীত যেনেদৰে বিস্তীৰ্ণ পাৰৰে বুকু হম হম কৰে আইটোক কিহেৰে পুজিনে মানুহে মানুহৰ বাবে আদি বিভিন্ন গীতত প্ৰকাশ পোৱা যায় উল্লেখিত এই গীতবিলাকৰ উপৰিও এইজনা মহান শিল্পীৰ প্ৰতিটো গীতেই প্ৰতিজন মানুহৰ মন মগজুত এক চেতনাৰ শক্তি জাগ্ৰত কৰে জীৱিতকালৰ 85 বছৰ বয়সত তেখেতে আগবঢ়োৱা অৱদানৰ কাৰণে তেওঁ বহুতো সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল তাৰ ভিতৰত 2019 চনত তেখেতক মৰণোত্তৰভাৱে ভাৰতবৰ্ষৰ সৰ্বোচ্চ অসামৰিক এৱাৰ্ড ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল ইয়াৰ উপৰিও 1977 চনত পদ্মশ্ৰী এৱাৰ্ড 1992 চনত দাদা চাহেব ফাল্কে এৱাৰ্ড 2001 চনত পদ্মভূষণ আৰু 2012 চনত পদ্মবিভূষণ উপাধিৰে তেখেতক সন্মানিত কৰা হৈছিল আমি প্ৰতিজন অসমীয়াই ডক্টৰ ভূপেন হাজৰিকা দেৱক লৈ গৌৰৱ অনুভৱ কৰোঁ আৰু আমি অসমীয়া হিচাপে আমাৰ প্ৰতিজন অসমীয়াৰ দায়িত্ব আছে এইজনা মহান শিল্পীৰ যি সৃষ্টিৰাজি সেই সৃষ্টিৰাজিক সংৰক্ষণ আৰু চৰ্চাৰ মাধ্যমেৰে জীয়াই ৰখাটো আজিৰ এই পবিত্ৰ দিনটোত তেখেতৰ যি সৃষ্টিৰাজি সেই সৃষ্টিৰাজিক শ্ৰদ্ধা জনাইছোঁ লগতে আজি 94 সংখ্যক মৃত্যুবাৰ্ষিকীত মই তথা অসমীয়া হিচাপে আমি প্ৰত্যেকেই এইজনা মহান শিল্পীক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আজিৰ এই আলোচ্য শিতানৰ পৰা মই বিদায় মাগিছোঁ পুনৰ এটা নতুন বিষয়বস্তুলৈ আপোনালোকৰ ওচৰলৈ আহিম চাই থাকিব মোৰ অনুষ্ঠান ইটো সিটো বহুতো সকলো ভালে থাকক ভগৱানে সকলোকে মংগল কৰক নমস্কাৰ